নমস্কাৰ। কি হ'ল নৰক খোৱা? নৰক খাইছে না? আচ্ছা ঐ কুকুৰত তোৰ যদি কেলা মানুহৰ মই ব্যৱহাৰ কৰি মাক চিধা কিয় কেলা ৰাতি দিনে ফোন কৰি থাকা কুকুৰ ঐ নিৰাজ ইজ্জত নাই অসভ্য মাৰক বচনত আছে কেলা ঢেকীয়া কুকুৰ অধম ঐ মাৰক চিধা নালাগে ৰাতি দিনে কেলা ফোন মাৰি থাকিবলৈ মিছ কল কিবা কিবি হা নিৰ্ধক জাতি চলা অসভ্য তোৰ কেলা মানুহ নহয় মানুহ হোৱাহেঁতেন তোৰতো জ্ঞান আহিলেহেঁতেন এটা কেঁকুৰাৰ জ্ঞান আছে তোৰতো জ্ঞান নাই চিঞৰ বাচ্ছাত এতিয়া কুকুৰ মেকুৰী ধুনীয়াকৈ আনন্দৰ এমুঠি খাই আছে তোৰতে কি শিক্ষা মাগিবলৈ গৈছে এতিয়া এই হেৰি 52 নং পথত ফুটপাথত মাকৰ চিধা কুকুৰত চলা তোৰক কেলা মই মানুহ জ্ঞান নকওঁ কোনোদিন কুকুৰত মাকৰ চিধা চলা চাৰিআলি গুণ্ডা নে এৰি দিছে মায়ে জৰুৰীয়াতে এৰি দিছে এই জোঠা খুৱাই নৰক খুৱাই ঢেকীয়া তুই মাৰক চিধা আৰু শব্দ নাপালি মাৰক চিধা মানৱক চিধা আপুনি বোলে অকণ চাপৰ আৰু শব্দ নাপালি কুকুৰ চলা অধম লম্পট চুতীয়া জাতি চলা পাখণ্ডৰ আপুনি বোলে অকণ চাপৰ লাজ নালাগে আপুনি ক'ত আছে অধম আপুনি ক'ত আছে অধম মই মাৰৰ বুচনত আছো মাৰৰ লগত তই এৰি গলি মাৰ বুচনত মই আছো এতিয়া হেল্ল' নীলাজ বান্দৰ এই নৰক খোৱা পগলা হলি নেকি তোৰ কেলা দিনে ৰাতে পগলা হলি আপোনাৰ চিমখন ৰিজেক্ট কৰি দিম পগলা হলি ঐ মাকৰ চিধা আপোনাৰ চিমখন ৰিজেক্ট কৰি দিম ঐ মাকৰ চিধা পগলা হলি আপোনাৰ চিমখন ৰিজেক্ট কৰি দিম মাকৰ চিধা পগলা হলি ঢেকীয়া মুঠি পামনে ঐ মাকৰ চিধা দিনে ৰাতি ঢেকীয়া কেলা পগলা হলি হা কুকুৰ তোৰ জ্ঞান আছে এল পি স্কুল পঢ়িছিলি চিঞৰ বাচ্ছাত এল পি স্কুল কোনো জ্ঞান লৈছিলে চিঞৰ বাচ্ছাত চাৰিত প্ৰথম ইকাৰিত আপুনিয়ে লৈছিল নম্বৰৰ পৰা কেলা ফোন মাৰি আছে জহৰা কোম্পানী